মৃত গছৰ পৰা ওলাল হাত। এয়া কোনো সাধাৰণ হাত নহয়, এয়া কংগ্ৰেছৰ হাত। এই হাতে সৃষ্টি কৰিছে এতিয়া কৌতূহলৰ। পিছে ক'ত ওলাল এই আজব হাত? এই ঘটনা সংঘটিত হৈছে দক্ষিণ খালমাৰাৰ মানকাছৰ জিলাৰ বাংৰিৰচৰ গাঁৱত। আজি পুৱাৰ ভাগত মৃত গছৰ পৰা হাত ওলোৱাৰ পাছতেই ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ। এই হাত চাবলৈ এতিয়া বাংৰিৰচৰ গাঁৱৰ লগতে দূৰ দূৰণিৰ বহু লোকেও ভিৰ কৰিছে এইখন গাঁৱত। ৰফিকুল ইছলাম নামৰ ব্যক্তিজনৰ ঘৰত ওলাইছে এই আশ্চৰ্যকৰ হাত সদৃশ সামগ্ৰী। এই ঘটনাৰ পিছতেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়া। এতিয়া নিৰ্বাচনৰ বতৰ, সেয়ে এয়া কংগ্ৰেছৰেই হাত। গতিকে ধুবুৰীত এইবাৰ কংগ্ৰেছ জয়ী হ'বই। আন একাংশৰ মতে এই হাত আবু তাহেৰ বেপাৰীৰ। আজমলৰ ভয়ত হাত আহি গছৰ ভিতৰত সোমাইছে। এতিয়া হাতক লৈ ৰাইজৰ মাজত এনে প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই আন একাংশই সোমাই পৰিছে অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত। নিউজ ডেস্ক, নিউজ ফৰ আছাম।